ये है कोई वाला है ये लेमन पस ये है हाँ ৰবা তুমি কথা ক'বা ৰবা ধুনীয়াকৈ মই দিম মই প্ৰথম মাজলৈ আহি গৈছোঁ ধানৰ মাজলৈ ইমান ধান খাইছে দেখাই আছোঁ দেখিছে হাতী পুৰা নষ্ট কৰি দিছে এইখিনি ধান 1.5 বিঘামান ধান কমেও নষ্ট কৰিয়ে দিছে আমাৰ দেখিছে পুৰা নষ্ট কৰি দিছে দেখিছে এফালে দেখিছে পুৰা 1.5 বিঘামান ধান আমাৰ শেষ চাওক নষ্ট কৰি দিছে আৰু বাগানত সোমাইতো তামোল গছ ভাঙিছে ইয়াতো সৰু সৰু হাতী আহিছে ইয়া সৰু সৰু ইয়া এইখিনি মানে নাই আৰু গোটেইখিনি খাই দিছে অনুকূল লৈ আহিছোঁ মই অনুয়া দেখিছে কি পিন্ধি আছে মোৰ চোলা এটা পিন্ধি আছে তাই বোলে হাতী চাবলৈ সেইকাৰণে হাতী চাবলৈ আহিছোঁ হাতী চাবলৈ নহয় হাতীটো গ'লে হাতী পাহাৰত উঠি গ'ল এতিয়া দেখিছে এইখিনিতো গোটেই নাই কি ক'ব আৰু দুদিনীয়া জীৱনত কাৰণো কি অহংকাৰ ইয়াত দেখিছে নহয় কেতিয়া কি ঘটি যায় এইটো কোনো ক'ব নোৱাৰে সেইকাৰণে আৰু আহক আপুনি ভিডিঅ'টো একদম শেষলৈকে চাওঁ হয় নহয় সকলোৱে চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক আৰু কমেণ্ট কৰিব আৰু আপোনালোকৰ ফালেও হাতী চাতী গৈছে নেকি ক'ব যদি কোনোবাই হাতী যোৱা জেগাত আমাৰ এইফালেতো প্ৰতিদিনাখনেই হাতী ওলায় বাট এইবাৰ অলপ দেৰিকৈ আহিছে হাতী আজিও চাগে আহিবই হয় নহয় হেল্ল' নমস্কাৰ আজি ৰাতিপুৱাই আহি গ'লোঁ মই হাতীয়ে আজি কি দেখিছেনে আমাৰ ইয়াত হাতী আহিছিল আজি আহি পেলাই কি কি বিনষ্ট কৰিলে চাবলৈ কাৰণে চাওক ৰাতিপুৱাই উঠি পেলাই আহিছোঁ ৰ'ব মই দেখাই আছোঁ কি কি কৰিলে আৰু আহিছে হাতীয়ে চব ভাঙি চিঙি শেষ কৰি দিলে নমস্কাৰ গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাই আহি গ'লোঁ ভিডিঅ' বনাবলৈ ৰাতিপুৱা আহিছিল আজি 3:30 মানত হাতী বাবা আহি পেলাই আমাৰ ধান আৰু বাগানত সোমাই তামোল গছ ভাগিলে আৰু এতিয়া পথাৰত আহিছোঁ দেখিছে নহয় এইবিলাক পথাৰত দেখিছে পথাৰত আমাৰ কমেও 1.5 বিঘামান ধান নষ্ট কৰি দিছে তাকে বোলো আপোনালোকৰ মাজলৈ দেখুৱাওঁ দেখিছে আমাৰ ইয়াত কিমান নষ্ট কৰি দিছে এইখিনি গোটেইখিনি ধান নাইয়ে গেৰ ওলাব ধৰিছিলেহে বোলা আগলৈ বোলা পূৰা শেষ কৰি দিছে আনকি হেৰি কৰি পেলাই হাগিও থৈ গৈছে দেখিছেনে খাইছে যেনেকৈ হাগিও থৈ গৈছে কি ক'ব তেওঁলোকৰোতো পেট আছে ন খাবইতো লাগিব আমি কৰাই হওক আমি কৰাখিনিতো খাব লাগিব আজিকালিতো আমাৰ মানে কি মানুহবিলাকতো সিহঁতৰ জেগাতে থাকিব লগা হৈছে ন মানুহে সিহঁতৰ জেগা ব্লক কৰি সিহঁতৰ ঠাইবোৰৰ গছ গছনি কাটি কৰি মানুহে বাসস্থান বনাইছে সিহঁতে ক'ত থাকিব তো আমি কৰা ধান খেতিকে খাই কৰি থাকিব আৰু ইয়াত গেৰ ওলাব লৈছিলে ধান ইয়াত দেখিছে গেৰ ওলাব লৈছিলে কমেও 1.5 বিঘামান ধান খাই দিলে খাওক আৰু দিয়া কি কৰিব হাগা নাই আৰু বাগানতো নষ্ট কৰিছে আমাৰ তামোল পুলি ভাঙি ভাঙি খাই দিছে তাকো দেখাম এতিয়া ধান দেখিছে এইফালে ওলাই গৈছে দেখিছে আৰু দেখিবলৈ পাইছে হাতীয়ে আমাৰ বাগানত সোমাই তামোল গছ ভাগিলে দেখিছে এইফালে তামোল গছ ভাগিছে এইফালে দেখিছে তামোল গছ খাই দিলে এইফালে এইফালে বেকা কৰি কৰি গৈছে এইফালে আমাৰ এইফালে ঘৰতে গৈছে আৰু দেখাই আছোঁ ৰ'ব এয়া দেখিছে হাতী পিছল খাই গৈছিলে এইফালেদি গৈছে এইফালেদি সোমাইছে ৰাস্তা হাতী যোৱা ৰাস্তা আৰু মই দেখাই আছোঁ ধান আনি পেলাই ইয়াত পেলাই থৈ দিছে এইফালেদি এনেকৈ আহিছে এইখিনি আমাৰ মাটি এয়া দেখিছে এইফালেদি হাতী গৈছে এইফালে বোলা হা মোৰ পিছে আহা দেখিছে খোজ হাতী হৈছে
তুমি মোৰ পিছে পিছে আহা ইয়ে দেখিছে তুমি তাতে ৰখা তুমি মোক গছকি মচকি হেৰি কৰিছা দেখিছে হাতী খোজ দেখিছে হাতী খোজ সেইফালে গৈছে দেখিছে ৰাতিপুৱা সময়ত ওলাইছিলে হাতী বৰষুণ পৰিছিলে তেতিয়া হাতী ওলাইছিলে মানুহে খেদিছে যদিও মানে যোৱা নাছিলে ইয়াত দেখিছে আমাৰ তাৰপৰা খাইছে কি ক'ব খাইছেতো খাইছে আৰু ইয়াত দেখিছে আমাৰ ধানৰ মাজে মাজে আহিছিলে চাওক এইটো লেক বনাই দিছে এইটো হাতী কমেও 14-15টামান হ'ব উঠা বা উঠা 14-15টামান হাতী আহিছিলে ইয়াত দেখিছে মই এতিয়া ধানৰ মাজে মাজে গৈ আছোঁ যিখিনি জেগাত খাইছে দেখাবলৈ এইফালে গৈছে ওলাই সিহঁতে ইফালে গৈছিলে আমি বিচাৰিব লাগিব দেই পাহাৰত এতিয়া আকৌ ৰাতিপুৱা সময়ত আহিছিল 3:30 মানত আহিছে হাতীজাক আৰু আহি পেলাই এতিয়া পাহাৰত উঠি গৈছে চাওক আমাৰ ধান দেখিছে কেনেকৈ খাই দিছে উঠা ওচৰি নামা নামা উঠা আলি থিয় হোৱা দেখিছেনে এইখিনি গোটেইখিনি নায়েই 1.5 বিঘামান ধান আমাৰ খাই দিছে কমেও 1.5 বিঘামান ধান আমাৰ খাই দিছে এইফালে গৈছে দেখিছে আজি হাতীৰ ক্ষতি কৰি দিছে আমাৰ বহুত কি ক'ব সিহঁতেওতো পেটৰ ভোকতে থাকে খাবতো লাগিবই গেৰ ওলাব লৈছিলেহে ধান খাই দিছে মই প্ৰথম মাজলৈ আহি গৈছোঁ ধানৰ মাজলৈ ইমান ধান খাইছে দেখাই আছোঁ দেখিছে হাতী পুৰা নষ্ট কৰি দিছে এইখিনি ধান 1.5 বিঘামান ধান কমেও নষ্ট কৰিয়ে দিছে আমাৰ দেখিছে পুৰা নষ্ট কৰি দিছে দেখিছে এইফালে দেখিছে পুৰা 1.5 বিঘামান ধান আমাৰ শেষ চাওক নষ্ট কৰি দিছে আৰু বাগানত সোমাইতো তামোল গছ ভাঙিছে ইয়াতো সৰু হাতী আহিছে সৰু এইখিনি মানে নাই আৰু গোটেইখিনি খাই দিছে অনুকো লৈ আহিছোঁ মই অনুৱে দেখিছে কি পিন্ধি আছে মোৰ চোলা এটা পিন্ধি আছে তাই বোলে হাতী চাবলৈ সেইকাৰণে হাতী চাবলৈ আহিছোঁ হাতী চাবলৈ নহয় হাতীটো গ'লেই হাতী পাহাৰত উঠি গ'ল এতিয়া দেখিছে এইখিনিতো গোটেই নাই কি ক'ব আৰু ভাঙি পেলাই গৈছে এইফালে আমাৰ বাঁহ বান্ধা হৈছিলে বাঁহ এইফালে এইফালে এনেকৈ দলি মাৰি দিছে আৰু এইখিনিতো দেখাইছিলোঁৱে তাৰপিছতে যে এইখিনি বেলেগৰ হয় বেলেগৰ বেছি নষ্ট কৰোঁতে অলপ কৰিছে আধা কথামান কৰিছে সিহঁতৰো ইয়াত আহিছে সিহঁতৰখিনি খোৱা নাই বিশেষত ইহঁতৰখিনি গচকিছে বেছি আমাৰখিনি খাই দিছে তাৰপিছত এইফালে গৈছে মোৰ চেণ্ডেল এডোখৰতে থৈ গৈছিলোঁ ৰ'ব দেখিছে এইফালেদি অলপ হাতী গ'ল এই পিছলৈও ধৰ মোক ধৰ তাৰপিছত সিফালেদি গৈ দেখিছে হাতীকেইটা এইফালেদি আহি পেলাই এনেকৈ আহি পেলাই সোমাইছে সোমাই পেলাই আমাৰ বাগানত তামোল পুলি অলপ নষ্ট কৰিছে সেয়া চাওক এইটো ৰাস্তাটো এইফালেদি আহিছিলে এনেকৈ কৰি হাতটো লগাই লোৱা দিয়া মই লগাই দিম চব
চেনেল মাৰা হৈ আছে এয়া দেখিছে আহা এয়া দেখিছে এইফালে আমাৰ ঘৰলৈ সোমাই গ'ল এয়া এইফালে খাই পেলাই তেনেকৈ আহি পেলাই এইফালে হাগি মুতি থৈ গৈছে কয় হাতীয়ে বোলে হাগিলে ভাল হয় এয়া চাওক একদম এশোমান হাগি থৈ গৈছে এয়া চাওক এইফালে এইটো আমাৰ ঘৰ হয় দেখিছে নহয় ঘৰটো সিটো তাৰপিছত এখন বাঁহতল হয় এইফালে ডাইৰেক্ট সোমাই গৈছে চাওক মই দেখাই আছোঁ এয়া দেখিছে ইফালেদি এনেকৈ সোমাই গৈছে সোমাই গৈ পেলাই কোনফালেদি ওলাইছে গৈ দেখাম এয়া দেখিছে নহয় আমি এইটো অহা যোৱা কৰা ৰাস্তা হয় ঘৰলৈ পিছফালে গৰু ছাগলী বন্ধা হয় যেতিয়া ছাগলী নাই বাট গৰু আছে এয়া চাওক এয়া দেখিছে একদম বোকা কৰি থৈ গৈছে আগফালে ওলাই গৈছে হাতী এয়া চাওক একদম আমাৰ এইফালেদি গৈছে এবাৰ নহ'লেতো সেই নেমু গছজোপা আছে দেখিছেনে এইজোপা নেমু গছজোপা ওচৰতে যায় বাট এবাৰ এইফালেদি গৈছে চাওক এইফালেকে পিয়ৰ ৰাস্তা বনাই থৈ গৈছে সিহঁতে এইফালেদি এনেকৈ কৰি সেই ৰাস্তা দি ওলাই পেলাই আগফালে গৈছেগৈ কি পাবা হ'ব যিখিনি দেখাব লাগে দেখালোঁ আৰু দেখাব নাই ৰাস্তা আগফালে গ'লগৈ হাতী এবাৰ পাছত পাহাৰ আছে আগফালে আমাৰ পাহাৰত উঠি থাকে হাতী লেমন পাস ৰ'বা তুমি কথা ক'বা ৰ'বা ধুনীয়াকৈ মই দিম